নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ লাই আলু মাছৰ আঞ্জা। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো আপোনালোকে চাই যাওকচোন, অকণো স্কিপ নকৰাকৈ। এয়া মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আজি যিহেতু মই জুইত বনাম, এয়া লাই আলু কাটি ল'লোঁ। এয়া কেৰাহীখন পাতি তেলখিনি গৰম হোৱাত তাতে পিঁয়াজ জলকীয়া কেইটামান দি দিলোঁ। এতিয়া লাইখিনি এনেকৈ মোহাৰি লৈছোঁ। মোহাৰি ল'লে আঞ্জাখন খাই খুব ভাল লাগে। আৰু এয়া হালধি আৰু নিমখ দি দিছোঁ সোৱাদ অনুসৰি। এইফালে এতিয়া আদা আৰু নহৰু কেইফুটামান এনেকৈ মই পিছি ইয়াত দি দিছোঁ। লাইত খুব ভাল লাগে এনেকৈ দিলে। বহুতে লাই শাক বাৰু জোল দি নাখায়, মই পিছে খাওঁ দেই। মাছ দি পেলাই খাবলৈ খুব ভাল লাগে এনেকৈ। এয়া পানী দি দিছোঁ ইয়াতে। এতিয়া এইখিনি মই ঢাকনখন মাৰি দিম। এয়া ঢাকনখন উলিয়াই উতল আহিছে দেখিছেনে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। মাছ বেছি নিদিওঁ, মই ইয়াতে 3 পিচে মাছ দিম, যিহেতু বেছি জোল মই কৰা নাই, কমকৈ বনাইছোঁ আঞ্জা। ইফালে এয়া দেখিছেনে ইমান ধুনীয়াকৈ উতল আহিছে, মোৰ আঞ্জা হৈয়ে গৈছে। ইয়াতে মই এতিয়া ধনিয়া পাত অকণমান দি আঞ্জাখন নমাই থৈ দিম। এনেকৈ কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই, খুব ভাল লাগে, মই পিছে ভাল পাওঁ। এয়া জুইকা জ্বলি থকা দেখি তাতে হাফ ফ্ৰাই কৰি থোৱা মাছ দুপিছো মই পুৰি লৈছোঁ। এনেকৈ পুৰি খায়ো খুব ভাল লাগে নহয়নে। এইফালে এয়া পিঁয়াজ জলকীয়া ধনিয়া পাত কাটি ল'লোঁ, তাতে এতিয়া ধুনীয়াকৈ এইখিনি পিটিকি ল'ম। মাছৰ পিটিকাকণো খাই খুব ভাল লাগে। এনেকৈ ধনিয়া পাতৰ সৈতে যদি সানি লওঁ খুব ভাল লাগে নহয়নে। আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে বাৰু। এইফালে এয়া ভাতৰ থালিখন ৰেডি হৈ গ'ল। তেন্তে